আকাশবাণী গুৱাহাটী আগবঢ়াইছো আমাৰ গান। প্ৰিয় শ্ৰোতা নমস্কাৰ। আমাৰ গানৰ আৰু এটি খণ্ডলৈ আপোনাক স্বাগতম জনাইছো। মই অৱনী বৰা আৰু মেলডি পাটকিৰিয়ে। আৰম্ভ কৰো নগাঁৱৰ অজন্তা মহন্তৰ কথাৰে। তেখেতে আমাক জনাইছে তেখেতে মূৰৰ চুলি নাবান্ধে কিয়? সেই কথাৰ লগত আমাৰ গান অনুষ্ঠানৰ কি সম্বন্ধ? এই কথা অলপ পিছত পাতিম। তাৰ আগতে এটি বেলেগ কথা। প্ৰিয় শ্ৰোতা, আমি অনুৰোধ কৰিছিলো ৰেডিঅ'ৰ লগত থকা আপোনাৰ সম্বন্ধৰ কথা আমাক জনাবলৈ। নমনাৰায়ণ শৰ্মা ওৰফে প্ৰতিভূ দত্তই আমাৰ অনুৰোধ ৰক্ষা কৰি লিখিছে আকাশবাণী গুৱাহাটীৰ লগত থকা তেখেতৰ সম্পৰ্কৰ কথা। তেখেতে লিখিছে, আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰথমবাৰৰ বাবে চনটো মনত নাই যদিও 1980 চনৰ আগৰ কথা হ'ব। এদিন দেওবাৰে পুৱা দেউতাৰ হাতত ধৰি উপস্থিত হলোগৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰত উদ্দেশ্য অকণিৰ মেলত ভাগ লোৱা। তেতিয়াৰ দিনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ গোপীনাথ বৰদলৈ পথত আছিল। খোজকাঢ়ি গৈ আছো। দেউতাক ক'ত ৰৈ দিলে পাহৰিলো। মোৰ মনত আছে মাথো ওপৰলৈ উঠি যাব লাগে খোজকাঢ়ি কাঢ়ি। এজাক ল'ৰা-ছোৱালী গৈ আছো। মনে মনে আওৰাই গৈ আছো আবৃত্তি কৰিম বুলি মুখস্থ কৰি অহা কবিতাটো। ষ্টুডিঅ' পোৱাৰ পিছত আমাক ভিতৰলৈ সুমুৱাই লৈ গ'ল। ভিতৰ সোমাই মই অবাক। বেৰবোৰত ফুটা ফুটা আছে। কিয় এই ফুটা ফুটাবোৰ আছে ভাবি থাকোতে মই মুখস্থ কৰি নিয়া কবিতাটো পাহৰি থাকিলো। মই ভাবি ভাবি পালো এই ফুটাবোৰে দিয়ে গানবোৰ মাতবোৰ কোঠাৰ পৰা বাহিৰলৈ ওলাই যায়। বহু বছৰ পিছত বিজ্ঞান পঢ়িহে গম পালো সেই বেৰৰ ফুটাবোৰৰ সৈতে একস্তিকৰ সম্বন্ধৰ কথা। এইবাৰ প্ৰতিভূ দত্তৰ বাবে এটি গীত আকাশবাণীৰ ষ্টুডিঅ'ত বাণীবদ্ধ কৰা। সেই ফুটা ফুটা থকা বেৰবোৰৰ মাজত কণ্ঠ অপৰ্ণা দত্ত চৌধুৰীৰ। গীতটিৰ সুৰ আৰু যন্ত্ৰ সংগীতাংশৰ পৰিচালনা আছিল শেৰ চৌধুৰীৰ। শেৰ চৌধুৰী আকাশবাণীৰ চাকৰিয়াল বা সাময়িক সুৰকাৰণ আছিল। তেখেতে সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সেই সন্মানৰ প্ৰতি আদৰ প্ৰদৰ্শন কৰি আকাশবাণী গুৱাহাটীয়ে তেখেতৰ সুৰ আৰু সংগীত পৰিচালনাৰ দুটি গীত বাণীবদ্ধ কৰিছিল। এয়া তাৰে এটা।
দীপেন সৰণীয়ে লিখিছে, ড ভূপেন হাজৰিকাৰ আন গানবোৰৰ দৰেই এটি চিৰসেউজ গান হল সাগৰ সংগমত কটনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। এই গীতৰ ফাঁকিটি এবাৰ উত্তৰ গুৱাহাটী ৰজাদুৱাৰত থকা মোৰ শ্ৰদ্ধাৰ অপৰাজিতা বায়ন বাইদেৱে মোলৈ চিঠিত লিখি পঠিয়াইছিল। তেখেতৰ সেই চিঠিখনৰ প্ৰতিটো শব্দই মোক আজিও প্ৰেৰণা দিয়ে। বাইদেউ আকাশবাণীৰ এগৰাকী নিয়মীয়া শ্ৰোতা তথা পত্ৰ লেখিকা। অপৰাজিতা বাইদেউৰ বাবে এই গানটি অনুৰোধ জনাবলৈ বিচাৰিছো। আমাৰো জানিবলৈ মন গৈছে সেই চিঠিখনত কিনো লেখা আছিল বাৰু, কি আছিল সেই উৎসাহদায়িনী শব্দবোৰ। যদি সম্ভৱ হয় জনাবচোন শ্ৰী শৰণীয়া। এতিয়া আপুনি বিচৰা গীতটি। সাগৰ সংগমত কটনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত, তথাপি মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত, মনৰ প্ৰশান্ত সাগৰৰ বক্ষত জোৱাৰৰে নাই আজি অন্ত, অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আহায় পুৰন্ত, সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা মহা জীৱনৰ শান্তি আজি আক্ৰান্ত, নৱ নৱ সৃষ্টি দৈত্য দানৱে কৰে নিষ্ঠুৰাঘাত বিশ্ৰান্ত, সেয়ে মনৰ মোৰ শান্ত সাগৰৰ উৰ্মিমালায় শান্ত, সাগৰ সংগম আঘাত দিছে আজি সংঘাত, সৃষ্টিৰ ফেনানি অনন্ত, সংঘাতে আনে মোৰ প্ৰশান্ত সাগৰৰ প্ৰগতিৰ নতুন দিগন্ত, সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত, সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ শক্তিয়ে ধ্বংস কৰে বিভ্ৰান্ত, অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত, সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত, সাগৰ সংগম। সঞ্জয় বুজৰ বৰুৱা নলবাৰী বিদ্যাপুৰৰ পৰা গৈ দেশ বিদেশ ভ্ৰমি এতিয়া নতুন দিল্লীত কৰ্মৰত। তেওঁ এটা সুন্দৰ কথা কৈছিল, ৰেডিঅ'টি আছিল তেওঁৰ বাবে পৃথিৱীৰ লগত যোগাযোগ কৰা একমাত্ৰ মাধ্যম। হয়, টেলিভিছন অহাৰ আগলৈকে ৰেডিঅ' প্ৰায় সকলোৰে ঘৰে ঘৰে আছিল, কিন্তু খুব কমেই সেই কথাটো তেনেদৰে অনুভৱ কৰিছিল। এই সঞ্জয় বুজৰ বৰুৱাৰ কৈশোৰৰ এটি প্ৰিয় গান সুৰাত মগন ভয়াল ৰাতি। তেওঁ লিখিছে, এই গীতটি মোৰ বিশেষ মৰমৰ। আমি সৰু থাকোঁতে এদিন এৰি এদিন এই গানটি শুনিছিলো। শব্দবোৰৰ অৰ্থ জনা নাছিলো, কিন্তু গানটি মই চিঞৰি চিঞৰি গাইছিলো, য'তে সুবিধা পাওঁ তাতেই, বন্ধুৰ সন্মুখত, বাথৰুমৰ ভিতৰত। এই গীতটি যেন মোৰ গীত, মোৰ এন্থেম। এতিয়া গীতটিৰ ডিজিটেল ভাৰ্চন মোৰ লগত আছে, কিন্তু এইটো শুনি মই ৰেডিঅ'ত শুনা সেই স্মৃতি মেলুৰ তৃপ্তি নাপাওঁ। প্ৰিয় বুজৰ বৰুৱা, এয়া আপোনাৰ প্ৰিয় গীতটি। সুৰাত মগন ভয়াল ৰাতি, মৌন কোলাহল,
তব কাহানি দেখার সমাধিত সুরাত মগন ভয়াল রাতি মৌন কোলাহল মই যেনে প্ৰদূৰ জিলা শব্দৰ সমদল সন্তানবোৰে নিয়ম নমনা মাতৃৰ চকু ঘন কুঁৱলী গহ্বৰ হৈ গ'লে সদায় সভাকে পাতে ভাষণ কৰি দিনবোৰ আমাৰ মৃত আমি অনুষ্ঠান আৰম্ভ কৰিছিলো নগাঁৱৰ অজন্তা মহন্তৰ কথাৰে। তেখেতে আজিও চুলি নাবান্ধে, কিন্তু এই কথাটোৰ লগত আমাৰ গানৰ সম্বন্ধ কি? সম্বন্ধ আছে। অকল সম্বন্ধ থকাই নহয়, এই কথাই উন্মোচন কৰিব গীত আৰু শ্ৰোতাৰ মাজত গঢ়ি উঠা আৱেগিক বান্ধোনৰ কথাও। শুনকচোন কিনো লিখিছিল তেখেতে। তেখেতে লিখিছে, কেতিয়াৰে পৰা ৰেডিঅ'ত গান শুনিছো মনত নপৰে, কিন্তু এটি গান মোৰ জীৱনত এনেকৈ সোমাই গ'ল, প্ৰভাৱ পেলাই গ'ল। গীতটি ৰেডিঅ'ত বাজিলে মোক সাৱটি ধৰি দেউতাই উচুপি উঠিছিল। সুৰত সুৰ মিলাই গাইছিল, নাবান্ধিবা খোলা চুলি লাগে লাগক ধূলি। আজি দেউতা নাই, মোৰ সেই খোলা চুলি আজিও খুলিয়ে ৰাখিছো, যদিও ৰূপালী ৰং লাগিছে। মোৰ দেউতাৰ হৃদয়ৰ গীত, মোৰ জীৱনৰ গীত, অ ধুন ধুনীয়া। অ ধুন ধুনীয়া মোৰ অকণমানি, অ কণ কণমানি মোৰ আইটিজনী, অ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ঠোঁট আহা সদায় খোলা ঠোঁট। অ ধুন ধুনীয়া, অ ধুন ধুনীয়া মোৰ অকণমানি, অ কণ কণমানি মোৰ আইটিজনী, অ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ঠোঁট আহা সদায় খোলা ঠোঁট। অ ধুন ধুনীয়া, নাবান্ধিবা খোলা চুলি লাগে লাগক ধুলি, নিশিকা বাদেনি বুদ্ধি খোপা বন্ধাৰ এহে নাবান্ধিবা খোলা চুলি লাগে লাগক ধুলি, নিশিকা বাদেনি বুদ্ধি খোপা বন্ধাৰ খোলা চুলিত বতাহ খেলি দুখ মুকালি নিয়ৰ কণা বতাহ খেলি অ ধুন ধুনীয়া, অ ধুন ধুনীয়া মোৰ অকণমানি, অ কণ কণমানি মোৰ আইটিজনী, অ তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ঠোঁট আহা সদায় খোলা ঠোঁট। অ ধুন ধুনীয়া, নালাগে তাই ডাঙৰ হব বাইদেউ মা আইতা হব, বয়সৰে বালি কন্দা বালি কৰি নালাগে তাই ডাঙৰ হব বাইদেউ মা আইতা হব, বয়সৰে বালি কন্দা বালি কৰি লাগে যদি সময়তে, লাগে যদি সময়তে চোলা পিনত মাৰি তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া ঠোঁট আহা সদায় খোলা ঠোঁট। অ ধুন ধুনীয়া, অ ধুন ধুনীয়া মোৰ অকণমানি, অ কণ কণমানি মোৰ আইটিজনী, অ
তোমাৰ খোলা ডিঙিৰ বুটাম খোলা ফুটফুটীয়া পথ আহা সদায় খোলা পথ ধুন ধুনীয়া ধুন ধুনীয়া ধুন ধুনীয়া ধুন ধুনীয়া নবীবুল্লাহ জুমনে লিখিছে এই অনুষ্ঠানটি খুব ভাল লাগে এটি গীতৰ সৈতে শ্ৰোতাৰ অভিজ্ঞতা গীতটি ভাল লগাৰ কাৰণ এই কথাবোৰ শুনি ভাল লাগে অনুষ্ঠানটি আৰু সুন্দৰ হওক ধন্যবাদ জুমন এই অনুষ্ঠানটি সুন্দৰ কৰিব পাৰে আপোনালোকে অৰ্থাৎ শ্ৰোতাইহে আপোনালোকৰ অংশগ্ৰহণেৰে অনুষ্ঠানটি ৰঙীন কৰি তুলিব পাৰে এই আশাৰে আজিৰ অনুষ্ঠান সামৰিছো এই গীতটিৰে আজি কৰতাৰ প্ৰথম ফুলি হৈছে আজি চাগে তোমাৰ মোলে মনত পৰিছে আজি চাগে তোমাৰ মোলে মনত পৰিছে আজি কৰতাৰ প্ৰথম ফুলি হৈছে আমাৰ গান অনুষ্ঠানটি শুনিলে উপস্থাপন কৰিলে অবনী বৰাই প্ৰযোজনা সহযোগী মেলোডি পাটগিৰি অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা উৎপল দত্তৰ